গুড ইভিনিং এভৰিৱান। আজি মই ওটছ বনাবলৈ লৈছোঁ, সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মইনো কেনেকৈ বনাওঁ, তেনেহ'লে ব'লক বনাওঁগৈ। আজি সন্ধিয়া সময়তে ওটছ খাবলৈ মন গ'ল, সেইটো কাৰণে বনাওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে, মই গাখীৰ অকণমান লৈছোঁ। গাখীৰতে আপোনালোকে পানী অকণমান মিক্স কৰি ল'ব। মই দেখুৱাবলৈ নহ'ল বাৰু। তাতে 2 চামুচমান ওটছ দি দিব। আৰু সৰু ল'ৰা ছোৱালীক এই ওটছটো নোখোৱাব, কাৰণ আমি এইটো ৱেইট লছৰ কাৰণে ব্যৱহাৰ কৰোঁ। নহ'লে সৰু ল'ৰা ছোৱালীৰ কাৰণেও ৱেইট লছ হৈ যাব, সেইটো কাৰণে এইবোৰ নিদিব সৰু ল'ৰা ছোৱালীক। তাৰপিছত এয়া মোৰ ওটছ হৈ গ'ল। তাৰপিছতে গৰম পানী কৰিছিলোঁ, গৰম পানী দি এয়া মই গ্ৰীণ টি লৈছোঁ, কাৰণ মই গধূলি সময়ত বা যেতিয়া নহ'লেও মই চাহ নাখাওঁ, গ্ৰীণ টিয়ে খাওঁ। আৰু দিনটোৰ ভিতৰত 2বাৰহে খাব লাগে, আৰু বেছিকৈ গ্ৰীণ টি খাব নালাগে। গ্ৰীণ টিটো এনেকৈ ঢাকনি মাৰি দিব, তেতিয়াহে তাৰ তিতাখিনি অকণমান ওলাই। 5 মিনিটমান থৈ দিব, লগালগ বনাই নাখাব। তাৰপিছত মোৰ ওটছ হৈ গ'ল। ওটছ লৈ মই আৰু খাইছোঁ আৰু চাইছোঁ টেষ্টটো। আৰু মই যিহেতু ইয়াত চেনি